নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোক সকলোকে পবিত্ৰ ভাদ মাহৰ সেৱা নিবেদন কৰিলোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিবলৈ ওলাইছোঁ। এটা বেলেগ এটা অনন্য খুব সুন্দৰ আধ্যাত্মিক অনুষ্ঠানৰ মাজলৈ আপোনালোকক নিবলৈ চেষ্টা কৰিম। আশা কৰিম আপোনালোকে ভাল পাব আৰু ভাল পাই মোৰ যিটো চেনেল, এই ইউটিউব চেনেলটি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ আৰু প্ৰেৰণা দি যাব আগলৈ যাতে এনেদৰে ভাল ভাল ভিডিঅ' আপোনালোকক উপহাৰ হিচাপে দি যাব পাৰোঁ। গতিকে আহক, পলম নকৰি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, আমি টিংখাঙৰ দিশে আগবাঢ়ি আহি আছোঁ আৰু কণ্টেক্ট পিছতে আমি আপোনালোকক যিবিলাক অনুষ্ঠান উপভোগ কৰাবলৈ আগবাঢ়িছোঁ, এই অনুষ্ঠানস্থলী আমি কণ্টেক্ট পিছতে গৈ উপস্থিত হ'বই পাৰিম। তো বন্ধুসকল, এয়া আপোনালোকে দেখিছে, আমি আহি টিংখাঙত উপস্থিত হৈছোঁহি। বন্ধুসকল, এয়া আমি আহি পালোহি টিংখাং সমষ্টিৰ প্ৰাণকেন্দ্ৰ টিংখঙত, আৰু ইয়াতে আজি বৰ্তমান চলি আছে, মই আপোনালোকক আগতে কোৱা নাছিলোঁ, আৰু ইয়াতে চলি আছে টিংখাঙৰ শৈক্ষিক জগতৰ এক অন্যতম প্ৰাণকেন্দ্ৰ টিংখাং কলেজৰ তথা টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ। আৰু এই সোণালী জয়ন্তী সমাৰোহৰ লগতে সংগতি ৰাখি ইয়াতে যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছিল, সেই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এখন গুৰুজনাৰ অনুপম সৃষ্টি নাট আজি ইয়াত পৰিৱেশন কৰিবৰ বাবে তেওঁলোক আগবাঢ়িছে, আৰু আমি তাত আহি উপস্থিত হৈছোঁহি বৰ্তমান। আৰু আপোনালোকক আমি এতিয়া আমাৰ লগত আছে এই আজিৰ যিখন নাট, এই নাটখনৰ মূল পৰিচালক তথা খুব এজন ভাল অভিনেতা তথা মোৰ লগতে বন্ধু শ্ৰী বিকাশ বৰুৱা। আমি তেখেতৰ দুআষাৰ চমুকৈ মন্তব্য ল'বলৈ বিচাৰিছোঁ, আৰু আহকচোন আমি তেখেতৰ ওচৰলৈ যাওঁ। বন্ধুসকল, এয়া আমি টিংখাং মহাবিদ্যালয় প্ৰাংগণত উপস্থিত হ'লোহি, আৰু আজি এই টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ উপলক্ষে সেই সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি যিখন গুৰুজনাৰ অমূল্য সৃষ্টি নাট ৰাম পৰাজয় সীতাৰ পাতাল গমন, এই নাটভাগিৰ আজি ইয়াতে পৰিৱেশন কৰিবৰ বাবে লৈছে। আৰু এই ক্ষেত্ৰত টিংখাং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ অন্যতম অৱদান আছে, আৰু আজি এই নাটভাগিৰ অন্যতম মুখ্য পৰিচালক বিকাশ বৰুৱাদেৱ আমাৰ মাজত উপস্থিত আছে, আৰু আমি এই নাটভাগিৰ লগত সংলগ্ন ৰাখি তেখেতৰ পৰা আমি দুআষাৰ মন্তব্য শুনিবলৈ চেষ্টা কৰিছোঁ। নমস্কাৰ। টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে আজি ইয়াত টিংখাং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে এখনি মহাপুৰুষীয়া ভাওনা পৰিৱেশন কৰিব লৈছে। শ্ৰদ্ধাৰ অসমৰ জনপ্ৰিয় নাট্য ৰূপকাৰ শ্ৰীযুত উৎপল খনিকৰদেৱৰ এক কালজয়ী সৃষ্টি ৰাম পৰাজয় সীতা পাতাল গমন নাটখনি আজি ইয়াতে ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিব। আপোনালোকে আপোনাৰ আশীৰ্বাদ কৰিব যাতে সকলোৱে খুব ভালদৰে অভিনয় কৰি দৰ্শকক আমোদ দিব পাৰে, আৰু ভগৱানক সকলোকে আশীৰ্বাদ কৰক যাতে সকলোৱে খুব সুন্দৰভাৱে সৰ্বাংগ সুন্দৰ এখন ভাওনা সকলোকে উপহাৰ দিব পাৰে। ধন্যবাদ থাকিল। লগতে আমাৰ দৰ্শকসকলক, মোৰ চেনেলৰ দৰ্শকসকলক মই ইয়াকো জনাবলৈ আজি বিচাৰিছোঁ যে শ্ৰীযুত বিকাশ বৰুৱাদেৱ তেখেত এই ভাওনা সংস্কৃতিৰ লগত তেখেত আগৰে পৰাই খুব ওতঃপ্ৰোতভাৱে জড়িত এজন ব্যক্তি। তেখেত এজন ভাল সুদক্ষ অভিনেতাও, লগতে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাত তেখেত এজন স্থানপ্ৰাপ্ত অভিনেতাও, আৰু লগতে তেখেতৰ এটা খুব সুন্দৰ টীম আছে, যিটো টীমক আপোনালোকে কেতিয়াবা আমাৰ অসমৰ উজনি নামনি য'তেই নহওক তাত কেতিয়াবা আপোনালোকে ভাওনা প্ৰদৰ্শনৰ বাবে যদি আপোনালোকে তেখেতক বিচাৰে, মোৰ চেনেলৰ যোগেদি আপোনালোকে তেখেতক লগত যোগাযোগ কৰিব পাৰিব। গতিকে আমিও আশা কৰিছোঁ, গতিকে আপোনালোকে যদি কিবা থাকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু আমি মোৰ বন্ধু আতৈ দীপাংকৰ খাঙে এইটো এটা নতুন পদক্ষেপ হাতত লৈছে, ভাল লাগিছে। ইউটিউব চেনেল এটা খুলিছে, সকলোৱে সহায় যোগ কৰিব যাতে দীপাংকৰ খাঙে ইউটিউব চেনেলটোৰ যোগেদি আমাৰ অসমৰ ৰাইজৰ মাজলৈ আগবাঢ়ি যাব পাৰে। তাৰ কাৰণে লাগিব আপোনালোকৰ সহায়, আপোনালোকৰ ইচ্ছা। আশা কৰিছোঁ যাতে আপোনালোকে সকলোৱে দীপাংকৰক সহায় কৰে, আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আহক বন্ধুসকল, আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আপোনালোকক আগুৱাই লৈ গৈ আছোঁ। ধন্যবাদ। বন্ধুসকল, এয়া চাওক, ইয়াতে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি আছে, আপোনালোকে চাওক, খন্তেক উপভোগ কৰিব পাৰে।
বংশী বজায়া জৈছে নাচে কানো চৰণ চলায়া চৰণ চলায়া তো বন্ধুসকল এয়া চাওক আমি ভাওনাস্থলীৰ পৰা আপোনালোকক দেখাই আছোঁ আৰু আমি বৰ্তমান লগ পাইছোঁ আজিৰ যিখন নাট গুৰুজনাৰ অনুপম নাট সেই নাটৰে আজি যিখন ভাওনা পৰিচালনা কৰিব সেই ভাওনাখনৰ মুখ্য যি বায়ন টিংখাং সমষ্টিৰ অন্তৰ্গত ৰাজগড়ৰ এজন খুব উদীয়মান যুৱক সেই সৌৰভ চুতীয়া আমাৰ লগত আছে তেখেতক আমি আপোনালোকৰ লগত চিনাকি কৰি দিছোঁ আৰু লগতে তেখেতৰ পৰা আজি এই যি অনুষ্ঠানটো এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমি দুআষাৰ চমুকৈ মন্তব্য তেখেতৰ ব্যস্ততাৰ মাজতে আমি বিচাৰিবলৈ চেষ্টা কৰিলোঁ। নমস্কাৰ, এই চেগতে আমি দীপাংকৰ আজি ইউটিউব চেনেল সেইটোৰ যোগেদি সকলোলৈকে আন্তৰিক শুভকামনা জনাইছোঁ। আমাৰ এই টিংখাং মহাবিদ্যালয়ৰ লগত সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি আমি আজি এখন ভাওনা মঞ্চস্থ কৰিবলৈ আগবাঢ়িছোঁ। গতিকে সকলোৱে আশীৰ্বাদ কৰিব যাতে ভাল হয়, লগতে চেনেলটি লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব। ধন্যবাদ। তেখেতৰ যথেষ্ট এতিয়া ব্যস্ত হৈ আছে, গতিকে তেখেতৰ পৰা আমি সময় নলওঁ আৰু আপোনালোকেও তেখেতলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিব আৰু তেখেতলোকক যদি আপোনালোকেও কেতিয়াবা ভাওনা আপোনালোকে আগবঢ়োৱাৰ ক্ষেত্ৰত যদি আপোনালোকে বিচাৰে তেতিয়া মোৰ চেনেলৰ যোগেদি আপোনালোকে তেখেতৰ লগত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ। বন্ধুসকল এয়া চাওক আমি গ্ৰীণ ৰুমত আছোঁ বৰ্তমান আৰু যিখন নাট সেই নাটখনৰ যিখন ভাৱৰীয়া আমি সেই ভাৱৰীয়াসকলৰ লগত আছোঁ আৰু বৰ্তমান মই উপস্থিত আছোঁ এই যি এই নাটখনৰ ভৰত অভিনয় ৰূপায়ণ কৰিছে সেই চৰিত্ৰটিৰ যিজন শ্ৰীকৃষ্ণ শইকীয়া টিংখাং সমষ্টিৰে এজন যুৱক ৰাজগড়ৰ কৃষ্ণ শইকীয়া আগৰে পৰাই এই ভাওনা জগতৰ লগত জড়িত আৰু তেখেতে আগৰ পৰাই সৃষ্টিৰ বিভিন্ন ধৰণৰ নাট তেখেতে পৰিৱেশন কৰি আহিছে আৰু আমি তেখেতক আজি লগ পাইছোঁ এই ভাওনাস্থলীতে। গতিকে তেখেতৰ যিটো আজিৰ ভূমিকা যিটো তেওঁৰ অভিনয়ৰ যিটো ভূমিকা হ'ব যে তেওঁৰ চৰিত্ৰটিৰ ওপৰত আমি চমুকৈ তেওঁৰ পৰা দুটামান মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। আহকচোন তেওঁ মুখেৰে জানো। নমস্কাৰ। ইয়াৰ পিছতে আমি টিংখাং মহাবিদ্যালয়ৰ বৰ্তমানৰ ভাৰতৰ ভাও কৰিবলৈ আগবাঢ়িছোঁ আৰু এই ভাওনাখনিক ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন চাৰিওজনৰে সমানে আছে। গতিকে আশীৰ্বাদ কৰিব আপোনালোকে যাতে মই ভালদৰে ভাও আগবঢ়াব পাৰোঁ আৰু আমাৰ দীপাংকৰ দাই নতুনকৈ ইউটিউব কৰি দিছে। আমি তেওঁৰ চেনেলটো যাতে আগবাঢ়ি যায় তাৰ কাৰণে অনুৰোধ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু সকলো ৰাইজকে এই চেনেল নতুন নতুন ভিডিঅ' পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু তেওঁক যাতে ইউটিউবত আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰে তাকে অনুৰোধ জনাইছোঁ। কৃষ্ণ শইকীয়ালৈ আমাৰ মৰম শুভেচ্ছা থাকিল। তো তেখেতৰ অভিনয়ৰ ক্ষেত্ৰত তেখেত ভালদৰে আগবাঢ়ি যাওক তাৰ বাবে আমাৰ অপূৰণীয় শুভেচ্ছা সদায় থাকিল। তো আমি লগতে আজি এই নাটখনৰ লগত জড়িত যে এক মুখ্য মানে অভিনয় ৰামায়ণৰ যিটো এটা মুখ্য চৰিত্ৰ বুলি আমি ক'ব পাৰোঁ যে হনুমান। তো হনুমান চৰিত্ৰত অভিনয় কৰিছে আমাৰ টিংখাং সমষ্টিৰে প্ৰাণকেন্দ্ৰ এডোখৰ ঠাই ৰাজগড়। এই ৰাজগড়ৰে এজন উদীয়মান যুৱক, ভাল এজন
বাঁহী বাদক এজন ভাৰত বিখ্যাতে প্ৰায় বুলি হ'বলৈ গৈ আছে বুলি আমি ক'ব পাৰোঁ আৰু মোৰ বন্ধু বিতুল দৌৰী তেখেতকো আমি এই ভাওনাস্থলীতে আজি লগ পাইছোঁ গতিকে তেখেতৰ মুখেৰে তেখেতে যিটো হনুমান চৰিত্ৰত অভিনয় কৰিছে তেখেতৰ পৰাও আমি দুআষাৰ মন্তব্য চমুকৈ ল'বলৈ চেষ্টা কৰিম আহকচোন চাওঁ তেওঁৰ মুখেৰে ই অলপ বেছিকৈ কৈছে মই ভাৰত বিখ্যাত নহয় মই শিকি আছোঁ বাঁহী আচলতে আৰু ভাওনা এই 2 নম্বৰ বাৰৰ বাবে মই ভাও কৰিম কেনেকুৱা হয় নাজানো আৰু চেষ্টা কৰিছোঁ বচন মনত পেলাই পেলাই ক'ব লাগিব আৰু সেয়াই ভাল লাগিছে বহুত ভাল লাগিছে যে কি নহওক আমি বন্ধু বিতুল দৌৰীলৈ আমি বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰম্ভণিটো এদিনৰ পৰা নিশ্চয় হ'বই এবাৰ বা দুবাৰ সেইটো ডাঙৰ কথা নহয় গতিকে তেখেতে অনাগত দিনবোৰত ভালদৰে সৃষ্টিৰ আজি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতে এক ভাল ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিলোঁ আৰু আহক আমি আপোনালোকক পৰৱৰ্তী যিখিনি আমাৰ দেখাবলগীয়া আছে সেইখিনি আমি আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ ধন্যবাদ Oh
চৈধ্য বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলাই ৰাজ্য হাতলৈ মেলিছো পানী নাজানো পাইখন পিতৃ দেৱৰ দৰে ৰাজ্য হাতত কৰিব পাৰিছিলে না এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে তোমালোক আৰু অধিকাৰে শত শত ঘৰত তো বন্ধুসকল এয়া আপোনালোকে দেখিবলৈ পালে ৰাম পৰাজয় সীতাৰ পাতাল গমন নাটখনৰ কেইটামান মুহূৰ্তৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। ৰাতি আহি আপোনালোকক অকণমান কষ্ট কৰিলোঁ আৰু দেখুৱাবলৈ। গতিকে আপোনালোকে যদি কেনেবাকৈ ভাল পাইছে মোৰ এই ভিডিঅ'টো চাই তেন্তে নিশ্চয় লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বুলি আশা ৰাখিছোঁ। আৰু লগতে আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, তেতিয়া অন্ততঃ মই আগুৱাই যাবলৈ এটা উৎসাহ প্ৰেৰণা লাভ কৰিম। গতিকে শেষত এয়া আশা কৰিলোঁ আপোনালোকে আঁকোৱালি ল'ব বুলি। ধন্যবাদ।